এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাজ্যৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 28 জন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। মাজত মাত্ৰ দুটা দিন আজিয়েই কৰক এই কাম, 30 জুনৰ ভিতৰত কৰক এই জৰুৰী কাম, অন্যথা বঞ্চিত হ'ব অৰুণোদয় 3.0 ধন লাভ কৰাৰ পৰা। কি এই জৰুৰী কাম কেনেকৈ কৰিব সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। 1 তাৰিখৰ পৰা নতুন নিয়মে লাভ কৰিব ৰেচনৰ সামগ্ৰী। আহি গ'ল ৰেচন সংগ্ৰহৰ বাবে নতুন নিয়ম, সলনি হ'ল অন্তোদয় অন্ন যোজনাৰ নিয়ম। এজন সদস্যই লাভ কৰিব 7 কেজিকৈ চাউল। কোনে কোনে লাভ কৰিব এই সুবিধা সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 30 জুনৰ ভিতৰত কৰক এই জৰুৰী কাম, অন্যথা বঞ্চিত হ'ব অৰুণোদয় 3.0 ধন লাভ কৰাৰ পৰা। কি জৰুৰী কাম সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। ধন লাভ কৰিবলৈ বেংক একাউণ্টৰ লগত আধাৰ সংযোগ কৰাটো বাধ্যতামূলক, মনত ৰাখিব। অৰুণোদয়ৰ ধন বিতৰণত আধাৰ ভিত্তিক ব্যৱস্থা বাধ্যতামূলক চৰকাৰৰ। বহু হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে এতিয়াও সংযোগ হোৱা নাই আধাৰ কাৰ্ড। আধাৰ সংযোগ নকৰিলে ভৱিষ্যতে ধন লাভ কৰাৰ পৰা হ'ব পাৰে বঞ্চিত। 30 জুনৰ ভিতৰত বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ সম্পন্ন কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা বিডিঅ'ৰ কাৰ্যালয়ত যোগাযোগৰ সুবিধা পাব। অৰুণোদয়ৰ ধন নিৰৱচ্ছিন্নভাৱে পাবলৈ নিৰ্ধাৰিত সময়ত প্ৰক্ৰিয়া শেষ কৰাৰ আহ্বান। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। সলনি হ'ল অন্তোদয় অন্ন যোজনাৰ নিয়ম। এতিয়াৰে পৰা সকলো পৰিয়ালে নাপাব 35 কিলোগ্ৰামকৈ চাউল। চাউল বিতৰণত সংযোজন কৰা হ'ল নতুন নিয়ম। সদস্যৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব ৰেচনৰ চাউল। কোনে কোনে বঞ্চিত হ'ব এই সুবিধাৰ পৰা, কোনে কোনে লাভ কৰিব এই সুবিধা। 5 জনতকৈ কম সদস্য থাকিলে নাপাব 35 কিলোগ্ৰাম চাউল। সদস্যৰ সংখ্যা কমিলে কমিব চাউলৰ পৰিমাণো। প্ৰতিজন সদস্যৰ বিপৰীতে আবণ্টন হ'ব 7 কেজি চাউল। পৰিয়ালৰ সদস্যৰ সংখ্যা 1 জন হ'লে লাভ কৰিব 7 কেজি, 2 জন হ'লে পাব 14 কেজি, 3 জন হ'লে পাব 21 কেজি চাউল, 4 জন হ'লে লাভ কৰিব 28 কেজি চাউল। 5 জন সদস্য থাকিলেহে লাভ কৰিব 35 কেজি চাউল। সদস্যৰ সংখ্যা 5 জনতকৈ অধিক থাকিলে সৰ্বাধিক 35 কিলোগ্ৰাম চাউলহে লাভ কৰিব। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।